Hi friends, আজি আমি বন্ধুত্ব বিষয় শিকিম আৰু পঢ়িম। So let's start. বন্ধুত্ব মানে হ'ল এজন মানুহৰ আনজনৰ প্ৰতি থকা ভাল মনোভাৱ। প্ৰকৃত বন্ধু হ'ল জীৱনৰ আচল সংগী। এজন আচল বন্ধুৱে আনজনৰ সুখত সুখী হয় আৰু আনজনৰ দুখত দুখী হয়। বিপদৰ বন্ধুৱে আচল বন্ধু। প্ৰকৃত বন্ধুসকলে আমাক শুদ্ধ পথে লৈ যায়। তেওঁলোকে আমাক ভাল উপদেশ দিয়ে আৰু বিপদত পৰিলে সহায় কৰিবলৈ আগবাঢ়ি আহে। কিন্তু মিছা বন্ধুসকলে আমাৰ অনিষ্ট কৰে। নেপোলিয়নে এষাৰ কথা কৈছিল, এজন অবিশ্বাসী বন্ধুতকৈ এজন বিশ্বাসী শত্ৰু ভাল। মোৰ এই ভিডিঅ'টো যদি আপোনাক চাই ভাল লাগিল, প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।